পালং পালং চেংৰি ভাল পালং মই তোক থৌকা থৌকা চেংৰা দেখি পাত্তানে দামক আইঠা কলৰ তোক খুদাই নেৰুং তোক যাদু মন্ত্ৰ কৰি হ'লেও পলুৱাই আনিম তোক চেংৰি চাই থাকিবি মোক মোবাইল কিনি দিলুং তোক তোৰোতো ভাল নাপালি তথাপিও মোক তোৰোতো বেটি খুদাই নেৰুং তোক ভাল পাবাই লাগবই মোক ভাল নাপালে সঁচাকৈ মই পলুৱাই আনিম তোক চেংৰি যাদু মন্ত্ৰ কৰিম তোক দিলীপ কি গান মাত দিলি তই ক'ত শুনছা গান কি ক'ত শুনছা ভাই বুলবুলদাৰ গান এলা মই শুনিয়ে থাকোঁ বুলবুলদাৰ গান তামান ভাল পাওঁ মই হয় নেকি মোৰো শুনবা ইচ্ছা যায় আছে না তোৰ তাত গানটো নাই এতিয়া দিলে দিছে ইউটিউবতো নাই দেখোঁ মই মাৰো নাই ক'ত পাম এতিয়া দিলীপ কালুক চাৱাই কেনা চিষ্টেমত চিন্তা কৰিছে ই কিনকে চিন্তা কৰি আছে দেখোন ই তিৰি চিৰি মৰিল নেকি ইয়াৰ মাতছো মাত তাক মাতি দি কালু কি বৰবনীৰ বুটাক ৰাতি টোপনি মাৰা নাই নেকি কি চিন্তা কৰিছা তহঁতে নহয় আজি আঘানৰ পূৰ্ণিমা নহয় তাকে ভাবি আছোঁ আকৌ বস্তু যোগাৰ কৰাই নাই দেখোন কি যাবি নেকি তাতে কি আজি আঘানৰ পূৰ্ণিমা মই গমেই পোৱা নাই কিয়া তোক কি ঘৰত কোনোবা ক'বা যাব এতিয়া ই বুলি ক'লা তোক আজি আঘানৰ পূৰ্ণিমাটো মোৰ মনত নাছিলি কোৱাতে মনত পৰিল আজি আঘানৰ পূৰ্ণিমাই গম নাপা নেকি তাতে মোক মায়ে কৈছি এতিয়া বেয়ালতে একে হয় নেকি যাবি নে নাযায় দিলীপ তই তোকে নাযাম যাম দেই আঘানৰ পূৰ্ণিমা বছৰত একবাৰে আমি নাযাম না বেলেগে যাই যাব নাজানে আমি তিনিও যাম কিন্তু আৰু দৰবেশকো কবি সিও যাব পাৰে আৰু তাকো কবিচোন মিস্কিও যাব পাৰিছা কোন মিস্কি আমাৰ তাতে ভাল নাকি মিস্কিৰ দিলীপ মিস্কি কাম নামে আমাৰ ফাফৰাৰ পুতাকটোৱে তাক মই মিস্কি বুলি মাতো চুবেন তাৰ নাম মিস্কি নেকি কোনি থলা গাই ময়ে মাতি থাকোঁ তাৰ কাৰণে মিস্কি বুলি ৰাগ উঠে তাৰ মিস্কি বুলি মাতলি হয় নেকি এতিয়া আমি যাওঁ গধলাই আহিয়ে কালো আৰু দিলীপো আহিবি আমাৰ ভাতক লেগে আহিবি যাম যা আৰু মই তাকো কম দে চুবেনক আৰু দৰবেশক দুয়োকে লগ ধৰি লৈ যাম দে মই যাওঁ দিলীপ যাওঁ যাওঁ গধলা কিন্তু আহিবি আমাৰ তাক লেগে পাহৰি নাযাবি কালি আহিবি মই যাম দে যা তন্তে মাই খুব গেলি মাই আঘানৰ পূৰ্ণিমাটো পুৰুত কিয় লাগে কি লাগে কিয় মাতি আছা মোক আজি আঘানৰ পূৰ্ণিমা বোলে হয় নেকি আজি আঘানৰ পূৰ্ণিমাটো গমেই পোৱা নাই নেকি হয় নেকি দেৰে নেলি সেইকাৰণে মাতিছিলি নেকি মোক কিবা কাম কৰিছিলো হয় আজি ঘণ্টা আঘানৰ পূৰ্ণিমা বুলি গমেই পোৱা নাছিলে কি ভাল লাগিব গধলা যাম ভাল লাগিব গোটেইকেইটা একেলগে গেলি আঘানৰ পূৰ্ণিমা মোক খেদবা জাঙা মহে বললো মল্লো কি আছিল বা গানটো থেত পাৰহে গেলোঁ সেই চালা কোনি বা যায় আৰু খানাটো কোনদিনা খাম মই সুধবি পাইনাক হেল্ল' পাইনা খানা কোনদিনা খাবি ডিচেম্বৰৰ 31 তাৰিখ সেই বহুত দিন হ'ব দেখোন ইমান দেৰিলৈকে থাকিব নালাগে দে সেইদিনা জানুৱাৰীৰ 1 তাৰিখো কৰিব ন দে হ'ব দে সিদিনাই খাম দে চলি সুধিলি না কি সিহঁতক সুধছা যাব দে দে মই যাবা ল দে সেই বনাওঁ থকৰা বনাওঁ পান্তি বনাওঁ তহঁতে বনাইছা না দে দে যাওঁ দে এতিয়া বেছি দেৰি কৰি লাভ নাই মায়ে মই এটা বাগাটো ৰ হ'ল দে কিবাকে থকৰাটো বাজিব না বাজিছে দেখোন যাৱে দে মই কি ভাল লাগিব যি আঘানৰ পূৰ্ণিমাৰ গীতটো কোনি যাব তই নেকি মই নৰো তই গা দিলীপ দা মই জানো গীতটো গাবা মই গাম না কি দৰবেশ তই জানা দে তই গা কোনি গাব তই থাকাতে ইমান চিন্তা কি হ'ল আমাৰ তই গাবি আমাৰ দে চুবেনে জানা না কিনে জানো ময়ো দেৰে নালি চুবেন আৰু দৰবেশে গা কি তাৰমানে দুহু বেলেগ মাৰিলি দুৰে বেলেগ তয়ে মাছ চুবেন খাই মই নামৰো দে দৰবেশ তই মাৰ মই নামৰো দে নালগে দে তয়ে মাৰ মহে মহে বোলে মুলো দে টেপৰ মূৰা খালো দে টেপৰে থাম ধুম চাউল নে দে ধুম ধুম চাউলৰে হিলা কণী এন্দৰ ঘৰটো লৰি চৰি যাওঁতে সোণা ৰূপাৰ পাওঁতে সোণা ৰূপাৰ পৰ পুৰা দিয়াৰ ঘাতে আইছা তহঁতে দে খুৰা আছো হাউলো চাউল খুৰা দে আহ দে যা যা আজি যা আজি ইয়াৰ নেক্সট যা ভাগাৰ লাগিল ডিচেম্বৰৰ 31 তাৰিখে খানা খাম গোটেইকেইটাই হ'ব না নহয় কওঁ দে যা এতিয়া নেলি গোটেইকেইটাই দে
কথাকেইটা গেলে মই যাওঁই দে বাপ্পা ঐ কিবাকে হ'ল দে ভাল লাগিল মই তোকে দি তে বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাবা আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা প্লিজ আজিৰ কাৰণে বাই বাই हम पागल नहीं है भैया हमारा दिमाग खराब